आसाम प्रकाश दर्शक को जो सगुन जोहार गोसाईगांव खन इंडिया रायचेम्ब्रम 28 नंग विधानसभा लतार रे उप निर्वाचन से बाय इलेक्शन हुएन ओनारे कैंडिडेट लेका को ताहे कना आ तीगान कैंडिडेट को ताहे कना आसाम प्रकाश दर्शक को बड़ा इपीपी कना ओना बाय इलेक्शन रे 28 नंग विधानसभा रे यूपीपीएल और बीजेपी रेन कैंडिडेट दो 28,252 टी ते जिron बसुमतारी दो जितना आसाम प्रकाश दर्शक को बड़ा इपीपी जे 28 नंग विधानसभा लतार रे 28,252 टी ते जिron बसुमतारी दो जितना नवा बाय इलेक्शन रे आसाम प्रकाश दर्शक को बड़ा इपीपी पे बड़ा गया चलावन दिन रे मजेंद्र नार्जारी दो नवा धरती खन गय गुर से बोगा ताला लेन तायम ओना पद दो खाली ताहे कना और ओना पद खाली रे जायगा रे नो यूपीपीएल और बीजेपी रेन कैंडिडेट ताहे कान जिron बसुमतारी उनी तीन दो ओना जगह रे बोलोयन से जितन चलावेना आसाम प्रकाश दर्शक को बड़ा इपीपी कना আজি বহুত আনন্দ লাগিছে মনত কাৰণ আজি ৰাইজে আমাক উন্নয়নৰ স্বাৰ্থত ভোট প্ৰদান কৰিলে আমাৰ 28 নম্বৰ গোসাইগাঁও সমষ্টি ভাই ৰাইজে আমাৰ মিত্ৰজোঁটৰ লগত থাকি আমাৰ এই অঞ্চলখন উন্নতি কৰিবৰ কাৰণে আজি ওলাই আহিছে তাৰ কাৰণে ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আমি উন্নয়নৰ আমাৰ কাৰণে বহুত প্ৰয়োজন হৈছিল গতিকে মই প্ৰথমতে থ্যাংকছ দিব খুজিছোঁ আমাৰ ভাৰতৰ যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী তেখেতৰ যিটো শ্লোগান সবকে সাথ সবকে বিকাশ এইটোক লৈয়ে আজি আমাৰ অসমতো আমাৰ সন্মানীয় যিজন বলিষ্ঠ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ অসমৰ কেবিনেট মিনিষ্টাৰ ক্ৰমে আমাৰ ইয়াতে আছে অশোক সিংগলজি ইউজি ব্ৰহ্ম ডাঙৰীয়া আকৌ চেন্ট্ৰেলৰ যিজন মিনিষ্টাৰ আছিলে আমাৰ সৰ্বানন্দ সোণোৱালজি লগতে আমাৰ অসম ৰাজ্যিক বিজেপিৰ সভাপতি ডাঙৰীয়াৰ লগতে যিমানবোৰ আমাৰ মিনিষ্টাৰসকলে বা আমাৰ ইএমসকলে বা আমাৰ দুয়ো দলৰ বা মিত্ৰজোঁটৰ কৰ্মকৰ্তাসকল আমি একেলগে কাম কৰিছোঁ আৰু লগতে এজিপিৰ পৰা আমাৰ সন্মানীয় অতুল বৰা ডাঙৰীয়াৰ লগতে আমাৰ মিত্ৰজোঁটৰ বিষয়ববীয়াসকলৰ লগতে আমাৰ যিমানবোৰ কৰ্মীসকল আছিলে তেখেতসকলৰ দিনে ৰাতি যেনেকৈ শ্ৰম কৰি ৰাইজৰ লগত থাকি আমাৰ BTR তথা অসমৰ উন্নয়ন আমি কেনেকৈ কৰিব লাগে এই লগত আলোচনা কৰাৰ পিছত ৰাইজে এটা কথা উপনীত হৈছে যে নিশ্চয় কি আমি চৰকাৰৰ লগত বা মিত্ৰজোঁটৰ লগত থাকি আমি কাম কৰিব বিচাৰিছোঁ হিচাপে মোক যেনেকুৱা ধৰণৰ নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰি মোক জিকাই দিলে তাৰ কাৰণে মই ৰাইজক বা আমাৰ 38 নম্বৰ সমষ্টি ভাইৰ আমাৰ সন্মানীয় যিসকলে মোক ভোট প্ৰদান কৰিলে সকলোলৈ মোৰ অন্তৰৰ পৰা মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পিছলৈ মই এইটো আশা ৰাখিব বিচাৰিছোঁ নিশ্চয়কৈ ৰাইজে তেনেকুৱা ধৰণৰ যেনেকৈ আমাক সঁহাৰি জনাইছে ৰাইজৰ সঁহাৰিক লৈ পেলাই বা ৰাইজৰ মূল্যৱান ভোটক লৈ পেলাই মই জিকি যোৱাৰ পিছত অহাকালিৰ পৰাই মই ৰাইজৰ কাৰণে কাম কৰিম আৰু ৰাইজে নিশ্চয় জ্ঞাত যে আমাৰ অসম তথা BTR চৰকাৰ ৰাইজৰ কাম কৰিবৰ কাৰণে ওলাই আহিছে গতিকে মই ভাবোঁ আমাৰ 28 নম্বৰ সমষ্টিত বিভিন্ন ধৰণৰ যিবোৰ সমস্যাবোৰ আছে এই সমস্যাবোৰ নিশ্চয় সমাধান কৰিব পাৰিব আৰু আপোনালোকে নিশ্চয়কৈ জানে আমাৰ 28 নম্বৰ সমষ্টি বুলি ক'লে ইয়াত বানপানী আৰু গৰাখহনীয়া এইবোৰ সমস্যাবোৰ আছে আকৌ ৰাস্তা ঘাটৰ সমস্যাটো আছেই আকৌ বিশেষকৈ যিটো আমাৰ কাৰণে অতিকৈ প্ৰয়োজনীয় এইটো হ'ল বিদ্যুতীকৰণ আমাৰ 30% গাঁও আজি তাৰিখলৈকে বিদ্যুতীকৰণ হোৱা নাই এইবিলাকক লৈয়ে কাম কৰিম আৰু লগতে আমাৰ যিটো লক্ষ্য আমাৰ অসম চৰকাৰৰ যিটো লক্ষ্য আমাৰ BTR চৰকাৰৰ যিটো লক্ষ্য এইটো হৈছে কি আমি আমাৰ নিবনুৱাসকলক সংস্থাপন আমি দিবৰ কাৰণে চেষ্টা চলাই আছোঁ এইটো কাম বৰ হ'ব আৰু লগতে আপোনালোকে নিশ্চয়কৈ জানে আমাৰ মহিলাসকলৰ সমস্যা আমাৰ আই মাতৃসকলৰ সমস্যা লগতে আমাৰ কৃষকসকলৰ সমস্যা এইবোৰী সমস্যা যিবোৰ আছে এইবিলাকৰ এটাৰ পিছত এটা আমি অসম আৰু আমাৰ BTR চৰকাৰ একেলগে লৈ আহিবলৈ কাম কৰিম আৰু আটাইতকৈ মানে ডাঙৰ কথাটো হ'ল কি আমাৰ সন্মানীয় CM ছাৰে ইয়াত 4বাৰমান 5বাৰমান কেম্পেইন কৰাৰ পিছত এটা আশ্বাস আমাক দিছে যে 28 নম্বৰ যিটো সমষ্টি আছে গোসাইগাঁওখন এই সমষ্টি অসমৰ 126খন সমষ্টিৰ ভিতৰত এটা মানে পিছপৰা সমষ্টি গতিকে গধুৰ দায়িত্ব আছে মোৰ ওপৰত আহিল বুলি মই ভাবোঁ কাৰণ এই 28 নম্বৰ সমষ্টিৰ কাৰণে যিমান মোৰ কৰিবলগীয়া কাম আছে এইটো কৰিবৰ কাৰণে হ'লে নিশ্চয় এটা গধুৰ এটা বজাই হয় গতিকে তথাপিওতো মই আগতে কৈছোঁ যে আমাৰ অসম চৰকাৰ তথা BTR চৰকাৰৰ লগত একেলগে থাকি পেলাই বা আমাৰ উৰ্ধতম মহলৰ লগত আলোচনা কৰি পেলাই এই অঞ্চলৰ কাম কাজৰ কাৰণে বা আমি কেনেকৈ কৰিব লাগে এইটো লৈ পেলাই কাম কৰি যাম 58,000 প্লাছ
ভোট মই লাভ কৰিব মানে সক্ষম হৈছোঁ আৰু ইয়াৰ ভিতৰত যদি ব্যৱধানটো চোৱা যায় 27,000 সামথিং 28,300 ভোটত আমি মানে ব্যৱধান জিকিছোঁ গতিকে কোটি কোটি ৰাইজৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ Assam Focus.